আন্দোলনৰ লগত জড়িত হৈ জাতীয় সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰিছিলোঁ আৰু এটা কথা বাৰুকৈ উপলব্ধি কৰিছিলোঁ যে আন্দোলনৰ মাজেৰে জাতীয় সমস্যাখিনি সকলো সমাধান কৰা সম্ভৱ নহয়। কিছুমান সমস্যা আছে যিটো ৰাজনৈতিকভাৱেহে সমাধান কৰা সক্ষম হয়। সেইকাৰণে UPPL দলৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ UPPL দলৰ নেতৃবৃন্দৰ প্ৰতি আস্থা ৰাখি চুক্তি স্বাক্ষৰকাৰী যেহেতু হ'ল BTCত যেহেতু অস্ত্ৰৰ ঝনঝননি সমাপ্ত হ'ল সেইকাৰণে UPPL দলৰ লগত চামিল হৈ BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক লোকক একত্ৰিত কৰি তেওঁলোকৰ অধিকাৰসমূহ যাতে ৰাজনৈতিকভাৱে সমাধান কৰিব পাৰোঁ তাৰ কাৰণে মই আগবাঢ়ি যাম। সংখ্যাগৰিষ্ঠ সংখ্যালঘু মুছলমানসকল এই পৰিৱৰ্তনৰ লগত নিজকে মিলাই দিয়াৰ কাৰণে আজি এই দ্বাৰকুছি বজাৰ প্ৰাংগণত উঠি আহিছে। আজি সমবেত হোৱা সংখ্যালঘু ৰাইজৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে এটা কথাই আমাক জানিব দিছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিগত 15 বছৰৰ যি দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসন, দমন এই নীতিক উফুৰাই পেলোৱাৰ কাৰণে ইয়াত সমবেত হৈছে আৰু আমি দৃঢ় বিশ্বাসী আমাৰ শ্ৰদ্ধাৰ UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া যিদিনাৰ পৰা দায়িত্ব লৈছে সেইদিনাৰ পৰাই BTCৰ ৰাজনৈতিক যিটো প্ৰেক্ষাপট এইটো কিন্তু সলনি হৈছে। BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ লোকে তেখেতৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছে আৰু আমি দৃঢ় বিশ্বাসী প্ৰমোদ বড়োৰ নেতৃত্বত এইবাৰ এটা সবল চৰকাৰ BTCত হ'বলৈ গৈ আছে। বিভিন্ন জাতীয় দল সংগঠনৰ বিভিন্ন ৰাজনৈতিক দলৰ 2 শতাধিক সদস্যই আমাৰ এই দলত যোগদান কৰিছে আৰু মই দৃঢ় বিশ্বাসী এইসকল নেতাৰ জৰিয়তে তামোলপুৰ মহকুমাত বিপ্লৱক একদম উৎখাত কৰাটো খাটাং হৈ পৰিছে।